প্ৰায় দুবছৰমানৰ পিছত যোৰহাটৰ বা ঘৰলৈ বুলি আহিছোঁ। আহিম বুলি আহিবই পৰা নাই, কেঁচুৱা হ'ল, তাৰপিছত ইটোৰ পিছত সিটো। সেইকাৰণে বা মই আৰু গুণগুণ আহিছোঁ। বা ঘৰ পাই গ'লোহি। বায়ে চাহ বনাইছে, স্পেচিয়েলি মই ভাল পোৱা পিঠা বনাইছে দেই। মই আহিছোঁ কাৰণে মই আৰু মোৰ মানুহজনে খাই এইটো পিঠা খুব ভাল পাওঁ। এয়া দেখিছেনে? এইফালে আকৌ আমাৰ গুণগুণ ভাগৰত আহি কিচমিচ খাইছে শুই শুই। ৰাতিলৈ এয়া দুয়োজনী বা মিলি ভাত বনোৱাত লাগি আছে। মই পিছে আৰামহে কৰিছোঁ দেই, মই লগা নাই। তাৰ মৰম দেখিছেনে? ইমান যে মৰম, অকল চেলেকিয়ে থাকিব লাগে। ইয়াৰ নাম আকৌ টাইগাৰ দেই। আগতে টাইগাৰ বুলি বাহঁতৰ ঘৰত কুকুৰ এটা আছিল, সি ঢুকাই গ'ল। ইয়াক অনাৰ পিছতো ইয়াৰ নাম টাইগাৰেই ৰাখিলে। এইফালে আকৌ পিছদিনা ৰাতিপুৱা জেঠপেহাকৰ লগত গৰু দিলেগৈ। এইফালে মুৰ্গী চাউল দিবলৈ লাগে। জেঠপেহাকক যে জীৱ জন্তুৰ প্ৰতি ইমান মৰমো, আমাৰ ঘৰৰ কুকুৰকেইটাকো তাই নিজে নাখাই হ'লেও দিব, ইমানেই সিহঁতলৈ মৰম তাই। এয়া দেখিছে। এইফালে জেঠপেহাকক এৰি আকৌ জেঠাইকৰ কোচত উঠি পেলাই ফুল ছিঙিবলৈ লাগে। সেয়া ফুল ছিঙি আছে। এইফালে আমাৰ বাইদেউ মোবাইল চাই আছে। বতৰটো ইমান ভাল নহয়, সেয়ে আমি বাৰান্দাতে বহি। টাইগাৰে যে বল খেলি খুব ভাল পায়। সি যে ইমান ধুনীয়াকৈ ওপৰলৈ গৈ কেচ ধৰিছে। এয়া ইমান ধুনীয়া লাগিল চাই। এইফালে আকৌ আমাক গুণগুণে মৰম কৰি আছে, শু কৈ আছে। আয়ো দেখি ইমান মৰম লগাকৈ চাইছে। ঘৰত সদায় ভাত তাইক মই খুৱাব লাগে। আৰু ইয়াত দেখিছেনে? এয়া জেঠপেহাকৰ লগত চাউল দি এপিনে জেঠাইকে খুৱাই আছে আৰু জেঠপেহাকে খেলুৱাই আছে। ইমান ভাল লাগিছে দেখি। তাই আকৌ জেঠপেহাকে চাদা খোৱা দেখি এয়া এক্টিং দেখুৱাই হাঁহি আছে। সঁচাকৈ থাকি বহুত ভাল লাগিল দেই। আহিছিলোঁ দুদিনৰ কাৰণে, থাকিব লগা হ'ল 4 দিন, কিয়নো বৰষুণৰ বতৰ আছিল। 4 দিন থাকি মেলি এয়া ঘৰলৈ বুলি ওলালোঁ আৰু দেই।